বিহুৰ অফাৰ লৈ আজি ষ্টকটো আপোনালোকৰ মাজত লৈ আহিছোঁ। মই গোটেই গাড়ীখন দেখুৱাই দিম। আপোনালোকে কণ্টেক্ট কৰিব, স্ক্ৰীনৰ নম্বৰ আহি থাকিব। আপোনালোকক প্ৰাইচবিলাক মই নকওঁ, কিন্তু আপোনালোকে বিহুৰ অফাৰ আপোনালোকে ভাল ডিছকাউণ্টত মই গাড়ীবোৰ দিম। গতিকে আপোনালোকে স্ক্ৰীনৰ নম্বৰ আহি আছে, আপোনাৰ ডাইৰেক্ট যোগাযোগ কৰিব। আপোনালোকক মানে ষ্টকটো দেখুৱাই দিছোঁ। AC Gold পেট্ৰল হয় এইখন, 2023 মডেল। মহিন্দ্ৰা সুপ্ৰ 2022 মেক্সি গাড়ী হয়। মেক্স 5 গিয়াৰখন হয়, 1 টন পাছিং। খুব ধুনীয়া কণ্ডিশ্যনত আছে, আপোনালোকক দেখুৱাই দিছোঁ। গাড়ী ফুল্লি অ'কে গাড়ী। এইখন আপোনাৰ AC Gold ডিজেল ভাৰ্চনত হয়, 2021 গাড়ী। প্ৰাইচ আপোনালোকে কমত পাই যাব, বিহুৰ স্পেচিয়েল অফাৰ পাই যাব। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব। মই এই ভিডিঅ'টোত আপোনাক প্ৰাইচ উল্লেখ নকৰোঁ। আপোনালোকে স্ক্ৰীনৰ নম্বৰ আহিছে, গুৱাহাটীৰ লখৰা সাউকুছিত আপোনালোকৰ এড্ৰেছটো হয়। নেক্সট ইণ্ট্ৰা V10 2022 গাড়ী। যিসকলে ইণ্ট্ৰা V10 বিচাৰি আছে তেওঁলোকে এই গাড়ীখন ল'ব পাৰে। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, কম দামত পাই যাব। ফোন কৰিব, স্ক্ৰীনৰ নম্বৰ আহি আছে। এইখন আপোনাৰ ইণ্ট্ৰা V10 নেক্সট। দুখন ইণ্ট্ৰা V10 আছে, এইখন 2021 হয়। এইখন আপোনালোকে পাই যাব। নেক্সট গাড়ী দেখুৱাই আছোঁ। নেক্সট চাই লওক, এইখন হৈছে আপোনাৰ য়োদ্ধা 2 টন পাছিঙৰ হয়। AC ভাৰ্চনত আছে, AC আছে গাড়ীখনত। আপোনালোকে গৰম দিনৰ বাবে এই গাড়ীখন খুব ধুনীয়া। AC ফুল্লি অ'কে আছে, চব ৰানিং কণ্ডিশ্যনত আছে। 2023 বহুত ধুনীয়া কণ্ডিশ্যনত আছে। যিসকলে য়োদ্ধা 2 টন গাড়ী বিচাৰি আছে, প্ৰথম কথা টায়াৰবিলাক গাড়ীখনৰ গোটেইকেইটা টায়াৰ নতুন টায়াৰ হয়। 4টা টায়াৰে নতুন, আপোনালোকক দেখুৱাই দিছোঁ মই এবাৰ। বেক চাইডৰ পৰা চাই লওক গাড়ীখন। য়োদ্ধা 2 টন পাছিঙৰ AC ভাৰ্চনত গাড়ীখন যদি আপোনালোকে লাগে, এই গাড়ীখন ল'ব পাৰে। 4টা টায়াৰে আপোনালোকৰ ব্ৰেণ্ড নিউ হয়। 3 নম্বৰ টায়াৰ। নেক্সট এইটো চাই লওক, 4 নম্বৰ টায়াৰ। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। আৰু এখন AC Gold পেট্ৰল দেখুৱাইছোঁ, 2022 গাড়ী। চাই লওক, ধুনীয়া কণ্ডিশ্যনত আছে। বেক চাইডটো দেখুৱাই দিছোঁ। গতিকে ফুল্লি অ'কে গাড়ী। আৰু গাড়ী আহিব, গুৱাহাটী লখৰা সাউকুছিত আছে। ডাইৰেক্ট যোগাযোগ কৰিব, স্ক্ৰীনৰ নম্বৰ আহি আছে। আপোনালোকে কণ্টেক্ট কৰিব। বিহুৰ অফাৰ আপোনালোকে ধুনীয়া প্ৰাইচত মই গাড়ীবোৰ দি দিম। কম দামত পাব। আহিলে আপোনালোকে নিৰাশ নহয়, গাড়ী লৈ যাব পাৰিব। গতিকে আপোনালোকে যোগাযোগ কৰিব। এই গাড়ীবিলাকৰ মই ছিংগল ভিডিঅ' বনোৱা আছে। সেইবিলাকৰ দামটো আপোনালোকৰ যিটো দাম কোৱা আছে, তাৰ বহুত তলত আপোনাক গাড়ীবিলাক মই দি দিম। গতিকে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব। স্ক্ৰীনৰ নম্বৰ আহি আছে, প্ৰাইচ উল্লেখ কৰা নাই, ভিডিঅ'টোত বাৰে বাৰে কৈছোঁ। আপোনালোকে স্ক্ৰীনত নম্বৰত ফোন কৰক, কম দামত গাড়ীবোৰ দি দিয়া যাব। গুৱাহাটীৰ লখৰা সাউকুছিত আছে। আৰু যদি আপোনালোকে চেনেলটো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব। আৰু ফেচবুকত চাই ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ' ইমানে। অন্য এটা ভিডিঅ' আকৌ লগ পাব।